এজন কোঁৱৰে বিষ পান কৰি আত্মহত্যাৰ চেষ্টা কৰিছে। ৰাজ্যটো জীয়াই নাথাকো। Come. ৰাজমাদেউতা বৰগোহাঁই ডাঙৰীয়া আহিছে। বাৰু ভিতৰলৈ আন। ডাঙৰীয়া দেউতা ৰাজ কওক। राजमा देता हुआ है। ডাঙৰীয়াৰ বেৰ গ'ল। পিছে দেউতাৰে দেখা দিছে। ডাঙৰীয়াৰ ঘৰৰ ফালে ভালনে? হয়, ভালে থাকিলে আছোঁ হওক। পিছে মোৰ অজনা ল'ৰাটোকনো কি কৰিব খুজিছে? মইতো বিস্মৃতি। চাৰিওফালে হাহাকাৰ উঠিছে। স্বৰ্গদেৱ জ্ঞানে বুজিছে। সজ কথা ক'লে লোকৰ বুদ্ধিত মোক শত্ৰু জ্ঞানে দেখে। মই আপোনাকহে খাটিছোঁ। শুনিয়েহে আমাৰ মংগলৰ কান্তি। ইমান অত্যাচাৰ টকাবোৰ পৰাও ধুনীয়া হ'ল। শুনিছোঁ বোলে তুংখনীয়া গদা কোৱাৰ আকৌ হাত দিব খুজিছে। ইমান দূৰ কোৱা মৰাৰ পাছে আমাক তল নিয়াব। আপুনি যেনে তেনে ইয়াৰ প্ৰতিকাৰ কৰক ডাঙৰীয়া। প্ৰভু ভগৱন্ত। দেশৰ অৱস্থা বিষম। অন্যায় অধৰ্মৰ ফল উঠিছে। দেশত জুই হিংসা খেলত মানুহ চকু হৈছে। মাক বাপেক দুই তিনিটা হাহাকাৰ দেখিব নোৱাৰে। হাহাকাৰ আপুনি কিবা এটা উপায় দিবই যে ৰাজ্যত আৰু পুনৰ ন্যায় প্ৰতিষ্ঠা কৰিবলৈ কোনো নাথাকিব। যদি গদাপানী খুলিয়াব লাগে তেন্তে ঠিক জানিবা অনাচাৰ অত্যাচাৰৰ পৰা দেশ ৰাখিব আৰু কোনো নাই। যেনে তেনে বুদ্ধিৰে চলেৰে কৌশলেৰে বুজাৰ দ্বাৰাই যি কোনো উপায়েৰে হওক গদাপাল খুলিয়াবই লাগিব। জয়মতী জানি ছোৱালী যিখন কথা নিজেই ভালকৈ বুজে। ভাল, মই ৰাখিছ মাতি যি ওচৰলৈ গৈ সুখী জয়মতীক থাকিবলৈ বতৰা দিম।
গদা পানীক যদি কৰিব নোৱাৰে তেন্তে সেইবাবে তুমি সোনকালে গদা পানী এই জলনদী এই কথা কোৱাব লাগে গদা পানী অতি শীঘ্ৰে পুললৈ পঠাব লাগে কোনটো কি হয় ক'বই নোৱাৰে যাতে এইটো ফলন নকৰে বুজিছা মই আহিলোঁ